নমস্কাৰ বন্ধুসকল, মোৰ আন এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ মিনি ব্লগটো হ'ব লগুণদানী স্পেচিয়েল। লগুণদানী স্পেচিয়েল মানে লগুণদানী কি নীতি নিয়ম থাকে আপোনাৰ প্ৰথম দিনৰ পৰা শেষৰ দিনলৈকে। মুঠ 3 দিন নীতি নিয়ম থাকে আৰু কি নীতি নিয়ম থাকে সেইখিনিকে যিমান দূৰলৈকে বাৰু দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু আজি লগুণদানীৰ প্ৰথম দিন, যাক অদিবাহ বুলি কোৱা হয়। আৰু আজিৰ দিনটোতে যোনে লগুণ ল'ব বা যাক লগুণ দিয়া হ'ব তেখেতক নোৱা হয় পানী তুলি আনি। আৰু এইপিনে গোপিনীসকলো আহি পাইছে। নোৱাৰ আগতে আশীৰ্বাদ কিবা দিব লাগে। বহুতখিনি নীতি নিয়ম আছে, ইমানখিনি নাজানো বাৰু, যিমানখিনিলৈকে পাৰোঁ দেখুৱাম আপোনালোকক বা কমো যি নীতি নিয়ম আছে। আৰু এয়া ওলালে গোপিনীসকল পানী তুলিবলৈ। আৰু এইখিনিতে কৈ লওঁ, লগুণদানীখন হৈছে মোৰ একদম ঘনিষ্ঠ এজন দাদাৰ। মানে আমি একেলগে মোৰ স্কুলতো পঢ়িছোঁ, আমি জুনিয়ৰ কলেজতো পঢ়িছোঁ, এতিয়া কলেজতো একেলগে আছোঁ। আৰু এইখিনিতে অকণমান আপোনালোকক পানী তুলা নাম শুনাই দিব বিচাৰিছোঁ। সেয়া অকণমান এনেই ধেমালিও কৰিলে পানী তোলা নামো আছিল। তাৰপিছত পানী তুলি আহি এয়া দাদা নোৱাবলৈ অনা হৈছে ভিতৰৰ পৰা। এনেকৈ বহুত নীতি নিয়ম থাকে, এনেকৈ মাকে ধৰি আনিব লাগে মুখ ঢাকি। তাৰপিছত এয়া মূৰত তেল দিলে আৰু এয়া মাহ হালধি গাত ঘঁহি আছে। তাৰপিছত এয়া যিখিনি পানী তুলি আনিছিলে সেইখিনি পানী ঢালিব লাগে, সেইখিনি নিয়ম আছে। আৰু এয়া পেহীয়েক আৰু কোনোবা আছে, জেঠাই মামীয়েক, এনেকৈ কিবা খেল হয় বা এয়া নীতি নিয়মৰে ভাগ এটা, এনেকৈ কৰিব লাগে কিবাকিবি। আৰু তাৰপিছত এয়া দ্বিতীয় দিন লগুণদানীৰ যোনদিনাখন মূল নিয়মখিনি কৰা হয়, অৰ্থাৎ লগুণ পিন্ধোৱা হয়। আমিও আহি পাই খোৱাতহে বলো ৰ'ব, মানে বল পাই ল'ব লাগিব ন আপোনালোকক দেখুৱাবলৈ, ভিডিঅ' চিডিঅ' কৰিবলৈ। তো খাই ল'লোঁ আৰু এয়া লগুণ পিন্ধাই আছে। লগতে বহুতখিনি নীতি নিয়ম থাকে। এইপিনে লগুণ পিন্ধাৰ নিয়ম কিছুমান চেলেং দিয়ে এনেকৈ কোৱা হয়। আৰু এইবিলাক নীতি নিয়ম বহুতো থাকে। মই ইমান এটা বিশেষ নাজানো বাৰু। আৰু তিতলিজনী চাওকচোন মুখখন পেলাই বহি আছে, কি বা হ'ল তাই। আৰু এইপিনে বৈৰাগী হৈ আহিছে। এইপিনে মানে যোনে লগুণ লয় তেখেতে ৰাইজৰ ওচৰত অকণমান সময়ৰ কাৰণে উঠি আহিব লাগে আৰু ৰাইজক ভিক্ষা খুজিব লাগে। আৰু ৰাইজে নিজৰ মন মতে তেখেতক ভিক্ষা প্ৰদান কৰে আৰু সেৱা যাচে। তাৰপিছত আকৌ তেখেতে নিজৰ পূজাস্থলীলৈ যায়। আৰু এয়া ডে 3 আজি ওলালোঁ। আজি ভোজ আছে, বিশেষ তেনেকুৱা নীতি নিয়ম নাথাকে, ৰাতিপুৱাই থাকে। সেইখিনি মোৰ দেখুওৱা নহ'ল, যেন আহোঁতে দেৰি হ'ল। আহিয়ে চাহ খাই ল'লোঁ। এইপিনে দাদাৰ লগৰ এয়া মানুহ আহি পাইছে আৰু আমিও ফাৰ্ষ্ট বেটছতে পূৰা বহি লৈছোঁ। আৰু পাছলৈ ইমান এটা মোৰ ব্লগ কৰা নহ'ল, অলপ কামত ব্যস্ত হ'বলগীয়া হোৱাৰ বাবে। আৰু এয়া সন্ধিয়া আমি গোটেইকেইজন বহি কথা চথা পাতি আছোঁ, লগুণদানীও শেষ। তো আজিলৈ ভিডিঅ'টো ইমানেই, বাই।